Right. Good. Go straight. Turn right. Now straight. যোৱা মে মাহত মই মোৰ ল'ৰা মনৰ লগত অসমলৈ গৈছিলোঁ কিছুদিনৰ কাৰণে আৰু অসমত প্ৰথমতে আমি গৈছিলোঁ মোৰ ঘৰ যোৰহাটলৈ। যোৰহাটত থকা সময়খিনিতে আমি থেঙাল মিউজিয়াম আৰু কালচাৰেল চেণ্টাৰ ভিজিট কৰিবলৈ গৈছোঁ। এই থেঙাল মিউজিয়াম আৰু কালচাৰেল চেণ্টাৰ আছে যোৰহাট টাউনৰ পৰা প্ৰায় 10 কিলোমিটাৰমান দূৰত তিতাবৰৰ ওচৰত। আৰু ভাবিলোঁ আজিৰ ভিডিঅ'টোত আমাৰ এই থেঙাল মিউজিয়ামলৈ যোৱাৰ এক্সপিৰিয়েঞ্চটোকে আপোনালোক সকলোৰে লগত শ্বেয়াৰ কৰোঁ। এই মিউজিয়ামটো স্থাপন কৰা হৈছিল আজিৰ পৰা প্ৰায় 1.5 বছৰমান আগতে থেঙাল কছাৰী সম্প্ৰদায়টোৰ জীৱনশৈলীটোক দেখুৱাবৰ লগতে আৰু যিহেতু এইটো এটা কালচাৰেল চেণ্টাৰ বুলিও কোৱা হৈছে, ইয়াতে মিউজিয়ামৰ লগতে এমিউজমেণ্ট পাৰ্কো আছে আৰু বিভিন্ন ধৰণৰ ৰিক্ৰিয়েশ্যনেল এক্টিভিটিজো আছে ইয়াতে। আৰু সোমাই যোৱাৰ লগে লগে আপোনালোকে এই ধুনীয়া পৰিৱেশটো দেখিবলৈ পায়। এটা অ'পেন এৰিয়া আছে আৰু তাতে অসমৰ কলা কৌশল দেখুৱাবলৈ বহুতবিলাক ধুনীয়া বস্তু তাত থোৱা হৈছে। ওপৰৰ সেই আৰ্হিটো চেপাৰে বনোৱা হৈছে আৰু এইটো হৈছে ম'হৰ যুঁজৰ এটা বাঁহেৰে তৈয়াৰী মডেল। এই মডেলটো মাজুলীৰ এজন শিল্পীয়ে তৈয়াৰ কৰিছে। ইয়াৰ বাদেও তাত অসমৰ কলা-কৃষ্টিক দেখুওৱা প্ৰদৰ্শন কৰা বিভিন্ন বস্তু তাত ধুনীয়াকৈ ৰখা হৈছে, দেখিবলৈ পোৱা যায়। মুখা শিল্পও দেখুওৱা হৈছে, তাত মুখা শিল্প আছে। আৰু তাৰ কাষতে সন্মুখত সোমাই যাওঁতেই কাষতে এখন জাগৰণৰ এখন ষ্ট'ৰো আছে, য'ত নেকি বিভিন্ন ধৰণৰ চৌভেনিয়াৰ আৰু অসমীয়া জনজাতীয় কাপোৰ ইত্যাদি কিনিবলৈ পোৱা যায়। আৰু এনেদৰে তাৰ পোষ্টবোৰত ধুনীয়াকৈ মুখা বনাই থোৱা আছে। আৰু থেঙাল মিউজিয়ামটোৰ এণ্ট্ৰি ফি হৈছে 50 rupees per person আৰু এই এণ্ট্ৰি ফিটোৰ লগতে মিউজিয়াম ভিজিটটো ইনক্লুড হৈ থাকে। গতিকে আপোনালোকে এই এণ্ট্ৰি ফিটোৰ লগতে মিউজিয়ামটো চাব পাৰিব। আৰু কিন্তু তাত যদি বেলেগ কিবা এক্টিভিটি কৰিব বিচাৰে, তাতে গেমিং জ'ন আছে, এটা হণ্টেড হাউচ আছে আৰু আপোনাৰ বাম্পাৰ কাৰ ইত্যাদি আছে। সেইবিলাকৰ কাৰণে এক্সট্ৰা টিকেট ল'ব লাগে। আৰু বিভিন্ন ধৰণৰ এনেকুৱা বহুত ধুনীয়া আৰ্হিও বনোৱা হৈছে, যেনেকৈ মই য'ত থিয় হৈ আছোঁ তাৰ পিছফালৰ এই মডেলটো পাতি আৰু সৰু সৰু জাপি লৈ ধুনীয়াকৈ বনোৱা হৈছে। আৰু এয়া হৈছে মোৰ লগতে মোৰ ল'ৰা, মোৰ ভাইটি, ভণ্টি আৰু মোৰ মা। প্ৰথমতে আমি মিউজিয়ামটোত গ'লোঁ। মিউজিয়ামটো ফাৰ্ষ্ট ফ্ল'ৰত আছে আৰু আমি মিউজিয়ামটো চাবলৈ গ'লোঁ। তাৰ ভিতৰত অসমীয়া গাঁৱলীয়া জীৱন, মাছ ধৰাৰ প্ৰক্ৰিয়া, বিভিন্ন আগৰ দিনত ইউজ কৰা সঁজুলি, হাণ্টিং কৰিবলৈ ইউজ কৰা সঁজুলি ইত্যাদি আছে। কিন্তু মিউজিয়ামৰ ভিতৰত ফটো মৰাটো এলাউড নহয়, সেইকাৰণে মিউজিয়ামৰ ভিতৰখিনিৰ ফটো এই ভিডিঅ'ত ইনক্লুড কৰিব নোৱাৰিলোঁ। ফটো ল'বই নোৱাৰিলোঁ প্ৰথম কথা। আৰু তাত থেঙাল কছাৰী সম্প্ৰদায়টোৰ এটা মানে ট্ৰীও বনোৱা হৈছে। অসমৰ কোনখিনি ট্ৰাইব যেনেকৈ বড়ো, ৰাভা ইত্যাদি থেঙাল কছাৰী সম্প্ৰদায়ৰ অন্তৰ্গত হয়, সেইখিনিও দেখুওৱা হৈছে। মিউজিয়ামটো চোৱাৰ পিছতে ফ্ৰেণ্ডছ আমি তললৈ গুচি আহিলোঁ পিছফালৰ ভিউটো চাবলৈ কাৰণে। আৰু পিছফালৰ ঠাইখিনি বহুত ধুনীয়া আৰু তাত বহুত বান্দৰ আমি তাহাঁতৰ নেচাৰেল হেবিটেটতে বিচৰণ কৰি ফুৰা দেখিলোঁ। ঠাইখিনি বহুতেই ধুনীয়া আপোনাৰ ফ্ৰেণ্ডছ আৰু ফেমিলিৰ লগত যাবলৈ। আৰু যোৰহাট টাউনৰ পৰা যিহেতু বহুত দূৰ নহয়, গতিকে যোৰহাটলৈ যোন যায় বা যোৰহাটত যোন থাকে তেওঁলোকে ৰিক্ৰিয়েশ্যন কৰিবলৈ, ফুৰিবলৈ যাবলৈ এটা নতুন লোকেশ্যন পোৱা হৈছে যোৰহাটত। আৰু কেম্পাছটোৰ ভিতৰতে, কালচাৰেল চেণ্টাৰটোৰ ভিতৰতে এখন সৰুকৈ ৰেষ্টুৰেণ্টো আছে। আৰু তাতে আমি আবেলি সময়খিনিত মিউজিয়াম ভিজিট কৰাৰ পিছত কিবা কিবি খালোঁ। আমি খালোঁ ফ্ৰেঞ্চ ফ্ৰাইজ, পিজ্জা, মেগী আৰু কফি। গতিকে তাতে ফাষ্ট ফুডৰ অপশ্যনটো আছে, আপোনালোকে খাব পাৰিব তালৈ গ'লে। আৰু এই মিউজিয়ামটোৰ খুঁটা পুতা হৈছিল 2016 চনত। তৰুণ গগৈদেৱে এই মিউজিয়ামটোৰ খুঁটা পুতিছিলে আৰু মিউজিয়ামটোৰ কাম সম্পূৰ্ণ হ'লগৈ 6 বছৰ পিছত 2020 চনত। আৰু 2020ৰ 11
ডিচেম্বৰত এই মিউজিয়ামটো উন্মোচন কৰা হ'ল। ফ্ৰেণ্ডছ, আজিৰ এই সৰু ভিডিঅ'টো আৰু ঠেঙাল কছাৰী মিউজিয়াম এণ্ড কালচাৰেল চেণ্টাৰৰ বিষয়ে জানিবলৈ পাই যদি আপোনালোকে ভাল পালে তেনেহ'লে নিশ্চয় ভিডিঅ'টো লাইক কৰিব আৰু আপোনাৰ আত্মীয়জনৰ লগত শ্বেয়াৰ কৰিব আৰু মোৰ চেনেললৈ যদি প্ৰথমবাৰ আহিছে নতুন তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।